নমস্কাৰ পোনপ্ৰথমে মই সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ লগতে সকলোকে স্বাগতম জনাইছোঁ মোৰ PK ৰিয়েল মস্তিৰ ইউটিউব চেনেললৈ এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব মোৰ চেনেলৰ গতিকে আশা কৰোঁ 2020 চনত মোৰ এই নতুন চেনেলটো আপোনালোকে সকলোৱে মৰমেৰে আদৰি ল'ব আৰু আমি আজি যাবলৈ ওলাইছোঁ পিকনিক বগামাটিলৈ এয়া মোৰ লগত আছে মোৰ বন্ধু কমল আৰু এয়া মোৰ ভাইটি অনিল আৰু এইফালে আছে মোৰ এইটো এটা বন্ধু সৰু দিব ভাইটি তাৰপিছত এইফালে গাড়ীত বহিছে একদম ৰাজা বহাই দিছে এইটো আমাৰ ডাঙৰ ধুব আৰু সেইফালে আছে আমাৰ ডাক্তৰ দা গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ পিকনিক ডিগিটো খুলি দিব অলপমান এয়া ডাক্তৰ দা আমাৰ আপত্তি কৰিছে ডাক্তৰ দাক বোলে দেখাই নাপালে এতিয়া ডক্তৰ দাক এনেকৈ ভালকৈ দেখাই দিম মই দৰ্জা খুলি দেখাই দিম এইটো আমাৰ ডক্তৰ দা গৈ আছোঁ আমি বগামাটি পিকনিকলৈ কম মানুহ সেইকাৰণে আমি সৰু গাড়ীতে ল'লোঁ একদম ঠেলি এচি ঘুমাইছোঁ কিবাকৈ এটাৰ ওপৰত এটা বহিছোঁ এইফালে দেখিছেনে এই পিছৰ চিটত আমি 4জন বহিছোঁ এয়া পিছৰ চিটত 4জন বহিছোঁ আৰু আগৰ ফালে এয়া একদম মই ক'লোৱে অলপ আগতে ক'লোৱে ৰাজা আমাৰ ৰাজা আগৰ ফালে বহিছে কষ্ট হ'ব বুলি ঠগ চলি না লেতেৰা হৈ যাব পাৰে মুখ চুখ সেইকাৰণে আগত দেখি বহিছে আচ্ছা জানো হওক আমি এতিয়া গৈ আছোঁ বগামাটিলৈ আপোনালোকক মই ক্ৰমান্বয়ে দেখাই যাম বগামাটিলৈ গৈ কেনেকুৱা লাগিছে তাৰ পৰিৱেশবোৰ দেখুৱাই যাম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ আৰু এইটো চাওক কি অদ্ভুত ৰাস্তা একদম আমি হেকৰ মেকৰ হৈ গৈছোঁ হেকৰ মেকৰ এবাৰ ইফালে এবাৰ সিফালে অৱস্থা কাহিল ইমান গুৰগুৰীয়া ৰাস্তা চাওক এয়া চাওক আমি নদীৰ মাজেৰে গৈছোঁ এয়া পানীৰ মাজেৰে আমাৰ গাড়ী গৈ আছে এয়া পুৰা পানীৰ মাজেৰে গৈছে গাড়ী বঢ়িয়া ৰাস্তা আহক আপোনালোকে আহক খুব ভাল লাগিব এই বগৰী গছ বুলি ক'ব দিছে মোক ৰিকুৱেষ্ট কৰিছে গাছ নহয় গছ অৱশ্যে হয় মোৰ ভুল হৈছে এয়া বগৰী গছ চব বগৰী গছ আহি আমি পিকনিক প্লেচ পালোঁ পিকনিক প্লেচৰ পৰা বস্তুবোৰ নুমালোঁ অকণমান দেৰি হ'ল ভিডিঅ'টো কৰাত মানে কিছু কাম আমাৰ আগবাঢ়ি গ'ল ভিডিঅ'টোৰ কথা মই পাহৰিয়ে গৈছিলোঁ জানক এয়া ইয়াতে চব্জি কুটি আছে সকলোৱে চব্জি কুটি আছে এইফালে মাংসটো ধুই আনিলে তাৰপিছত এইফালে ডক্তৰ দাই অকলে চব্জি কুটি আছে এইজন ডক্তৰ দা অকলে চব্জি কুটাত ব্যস্ত পূৰা কুটি আছে কাৰো ফালে চোৱা নাই তাৰমানে খাম বুলি আহিছে আজি মই যে লগতে কৈছিলোঁ মাংস টানি খাম এয়া চব্জি কুটি আছে পূৰা কুটি আছে এইফালে আমাৰ কেৰাহীত জুই উঠাই নাই তলৰ ফালে আপোনালোকক লাহে লাহে আমি দেখুৱাই গৈ থাকিম এতিয়া মই গৈ আছোঁ এই নদীটোৰ পাৰলৈ গৈ আছোঁ লাহে লাহে খোজকাঢ়ি গৈ আছোঁ এয়া আপোনালোকক সুন্দৰ পৰিৱেশবোৰ দেখুৱাই আছোঁ সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ দেখিবলৈ পাইছে এইটো নাও এই নাৱেৰে সিটো পাৰলৈ যায় আকৌ আপোনাৰ ওপৰেৰে এইটো পাৰ আহে আপোনালোকক অলপ পিছতে মই দেখুৱাই আছোঁ কেনেকৈ মন্দিৰৰ ওপৰৰ পৰা তললৈকে আহে মই আপোনালোকক দেখুৱাম সমগ্ৰ দৃশ্য চাওক নাৱেৰে আহি আছে এয়া বন্ধু কমলে ফটো উঠাত ব্যস্ত পূৰা ব্যস্ত এইয়া চেলফি লে পূৰা ব্যস্ত বঢ়িয়া সুন্দৰ পৰিৱেশ এয়া সুন্দৰ পৰিৱেশ এয়া চাওক নাৱেৰে গৈ আছে চাওক সুন্দৰ পৰিৱেশ আপোনালোকৰ আহক বগামাটিলৈ খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পাব মই ইয়ালৈ আহি পেলাই অকল ফটো লৈছোঁ ইমান ধুনীয়া পৰিৱেশ কেনেকুৱা লাগিছে তোমাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু থেংক ইউ তোমাক আচ্ছা মই আহিম বুলি ভবা নাছিলোঁ ই হঠাৎ কৈছে বোলে আজি পিকনিক আছে আমাৰ তুমি যাব লাগিব মই বোলো ক'ত বোলো বগামাটি মইতো যোৱা নাই মানে কথাটো হ'ল এনেকুৱা যিকোনো বস্তু হঠাতে কৰিব লাগে হঠাতে কৰা বস্তুটো সদায় ভাল লাগে সেইকাৰণে আমি হঠাতে কৰিলোঁ পিকনিক আমি আহিছোঁ মাত্ৰ 6জন বেছি নহয় মাত্ৰ 6জন 4চকীয়া গাড়ী এখন লৈ আহিছোঁ বহুতকৈ আহিছোঁ ভাল লাগিছে বহুত মানুহ তামাম ভাল লাগিছে এইফালে আছে আৰু সিটো পাৰত আছে আমি গৈ আছোঁ আৰু অলপ পিছত আমি গৈ আছোঁ সেইটো পাৰলৈ সুন্দৰ দৃশ্য চাওক শিলৰ মাজে মাজে ঠেকা খাইছে
এটা যে গান আছে যে খিলে খিলে ঠেকা খালি নিজৰাৰে পানী, এয়া চাওক খিলে খিলে ঠেকা খাইছে নিজৰাৰ পানী, খুব সুন্দৰ দৃশ্য। কেনেকৈ শিলৰ মাজত ঠেকা খাইছে। আমি উঠিছোঁ এতিয়া নাৱেৰে আমি যাই আছোঁ সেইটো পাৰলৈ গৈ আছোঁ আমি। এয়া নাও সেইটো পাৰলৈ গৈ আছোঁ আমি। চাওঁ বাৰু তাতনো কি আছে, বাঘ ভালুক চালুক ক'ৰবাত কিবা দেখো নেকি, হয়নে নহয়? চালেহে গম থাকিব পাৰে, বাঘ পাই চান্স ক'বতো নোৱাৰি আৰু, হয়নে নহয়? গতিকে যাই চাওঁ কি আছে দেখা পাম। আপোনালোকেও চাই থাকক আমাৰ লগত। যিহেতু কম সময়ৰ ভিতৰতে আমি ভিডিঅ'টো আপোনালোকৰ মাজত শেষ কৰিব লাগিব, সেয়ে আমি গোটেইখিনি দেখাব নোৱাৰিলোঁ। আমি গৈছিলোঁ সেইটো পাৰলৈ গৈ আমি বজাৰ কৰিলোঁ, আকৌ বজাৰ কৰি উভতি আহি আছোঁ এতিয়া খানা বনোৱা ঠাইলৈ। গতিকে আহক আমি খানাটোকে খাই দিওঁ। গৈ আছে লাহে লাহে গৈ আছে, মই এই ভাজি বনাই আছোঁ। একচুৱেলি মই জেদত জিকা মানুহ। আজি মই এটা জেদত এক কথাত মই ইয়ালৈ আহিছোঁ পিকনিক খাম বুলি, তো আহি গ'লোঁ। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা মোৰ বন্ধুসকলক ধন্যবাদ জনাইছোঁ। এক কথাত আজি মোৰ লগত ইয়াতে আহিছে। তেওঁলোক ভাজি বনাই আছোঁ, তাৰে পিছত দেখা যাব খাই কেনেকুৱা লাগে। মাংস কিন্তু আজি তামাম খাম। এয়া মাংস ৰেডি, কেৱল খাব লাগে এতিয়া। মাংস ৰেডি। ইয়াত ধুবই বনাই আছে এতিয়া ভাজিখন, সুন্দৰকৈ ভাজিখন বনাই আছে। ধুবই এবাৰ মুখখন দেখাই দিয়া। ভাজি বনাই আছে। তাৰপিছত এইফালে আমাৰ বেঙেনা পোৰাৰ কাৰণে ৰেডি কৰি আছে আমাৰ ধ্ৰুৱদাই। সেইফালে একদম পূৰা আলোচনাত বহি আছে কমল, ডক্টৰ দা আৰু আমাৰ সৰু ভাইটি অনিল। পূৰা ব্যস্ত, কি বা আলোচনা কৰিছে সিহঁতেই জানে, সিহঁতৰ মাজত কি চলি আছে কি চলা নাই সিহঁতে জানে। আমি পিছত গম পাম বাৰু, গাড়ীত উঠি পেলাই গম পাম কি কৈ আছিলে, সুধিম বাৰু। ফাইনেলি আমাৰ খানা খোৱা টাইম আহি গ'ল। আমাৰ খানা খোৱা হ'বই আৰু, বেছি টাইম নাই। এয়া বহিছে, গোটেইকেইজনে খাব বহিছে, মই খাম, মোৰ ভাত ৰেডি আছে। পিকনিক খোৱা হ'ল, এতিয়া আমি যাম, সকলোৱে যাবলৈ ওলাইছোঁ। এয়া ৰেডি, চব ৰেডি হৈ আছে, গাড়ী ৰেডি। আৰু কিছু সময়ৰ পিছতে আমি এই পিকনিক প্লেচৰ পৰা গুচি যাম। আপোনালোকক প্লেচটো আমাৰ লাষ্ট ফিনিচিং দেখাই লৈছোঁ, এবাৰ চাই লওক। বহুত আছে আৰু বেলেগ চাইডে বহুত আছে, আমি যোৱা নাই আৰু ইমান দূৰলৈকে যোৱা নাই। সৌতাত অল আছাম ইউটিউব চেনেলৰ পিকনিক পাৰ্টি আছে, তাত যাম। অকণমান দেৰিকৈ গৈ আছোঁ। গতিকে আৰু কিছু সময়ৰ পিছতে আমাৰ এই ভিডিঅ'টিৰ আমি সামৰণি মাৰিম। ভিডিঅ'ৰ মাজে মাজে ফটো উঠিলোঁ, দুখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আহি মই ভিডিঅ'টোৰ সামৰণি মাৰিবলৈ ওলাইছোঁ। আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। গতিকে চাই থাকিব মোৰ এই PK ৰিয়েল মস্তি চেনেলটি। আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ আজিৰ বাবে। ধন্যবাদ, থেংক ইউ, জয় অসম।